ধুনীয়া বুলিয়েই প্ৰেম নকৰিবা, চৰিত্ৰহীনো হ'ব পাৰে। শিল বুলি খোজ নিদিবা, তাত বোকাও থাকিব পাৰে। জাবৰ বুলি খালত পেলাই নিদিবা, সোণো হ'ব পাৰে। দুখীয়া বুলি তাক ঘৃণা নকৰিবা, তাৰ ধুনীয়া এটা মনো থাকিব পাৰে। এবাৰ মৃত্যু হৈ আকৌ ঘূৰি আহিব পৰা হ'লে চাবলৈ বৰ মন আছিল। কোনে কান্দে আৰু কোনে হাঁহে, কোন আপোন আৰু কোন পৰ। আগতে তুমি আছিলা মোৰ লগত, আৰু এতিয়া থাকে তোমাৰ স্মৃতিবোৰ মোৰ লগত। আৰু এয়াই চাগে সময়ৰ পৰিৱৰ্তন। আজি তুমি মোক পাহৰি গৈছা, আকৌ কাইলৈ তোমাক বেলেগ কোনোবাই পাহৰি যাব। এয়াই হৈছে সময়ৰ পৰিৱৰ্তন। শব্দৰ গভীৰতাও বৰ আচৰিত। কেতিয়াবা কোনোবাই কৈ যোৱা সৰু শব্দ এটাই গোটেই দিন ৰাতি হহুৱায়। আকৌ কেতিয়াবা কাৰোবাৰ এটা শব্দই গোটেই দিন ৰাতি কন্দুৱায়। চেষ্টা কৰা, উপায় আজি নহয় কাইলৈ নিশ্চয় ওলাব। ভৰসা ৰাখা কেৱল আল্লাহৰ ওপৰত, কিয়নো আল্লাহৰ ওপৰত ভৰসা ৰাখিলে অসম্ভৱো সম্ভৱ হয়। কাৰোবাৰ লগত ইমানো বন্ধুত্ব নকৰিব যে এই বন্ধুত্ব ভাঙি গ'লে সেই বন্ধুত্বৰ সুবিধা লৈ আপোনাক আঘাত কৰিব পাৰে। কিছুমান দুখ ইমানেই কষ্টকৰ হয় যে না পাৰি কাৰোবাক ক'বলৈ, না পাৰি কাৰোবাক কৈ বুজাবলৈ, অকল নীৰৱত বহি চকুৰ পানী মুচিবলগীয়া হয়। যাৰ খং বেছি তাৰ মৰমো বেছি। খঙাল মানুহবোৰে নীৰৱত ভাল পাবলৈও জানে। এজন প্ৰকৃত ভদ্ৰ পুৰুষ মানুহটো সেইজন, যোন মানুহজনে হাজাৰ খং উঠাৰ পিছতো এজন মহিলাৰ লগত কথা পাতিবলৈ তেওঁৰ নিজৰ ভদ্ৰতা পাহৰি নাযায়। পিতৃৰ ভৰিত পিন্ধা চেণ্ডেলযোৰ যদি চিঙা হয়, তেন্তে পুত্ৰই পিন্ধা সেই দামী জোতাযোৰৰো কোনো মূল্য নাই। আৰু মাতৃক বেয়া ব্যৱহাৰ কৰি যদি তুমি মছজিদত গৈ 5 ওয়াক্ত নামাজৰ জেগাত গোটেই দিনটো বহি থাকা, সেই প্ৰাৰ্থনাৰ কোনো মূল্য নাই। জীৱনত আঘাত পালা বুলিয়ে যে হাৰ মানিবা সেয়া নহয়, অথবা নিজৰ জীৱনটোকে অৰ্থহীন বুলি ভাবিবা সেয়াও কিন্তু উচিত নহয়। কাৰণ প্ৰকৃত জীৱন আৰম্ভই হয় আঘাত পোৱাৰ পৰৱৰ্তী সময়ৰ পৰা। কিছুমান আঘাত নাপালে জীৱনৰ প্ৰকৃত সত্যতা উদ্ঘাটন কৰিব নোৱাৰি। মানুহ চিনি পাবলৈ, বাস্তৱতা শিকিবলৈ বা নিজকে শক্তিশালী কৰি তুলিবলৈ হ'লে জীৱনত এবাৰ হ'লেও আঘাত পোৱাটো বহুত জৰুৰী। দুখত থাকিও যোনে সুখত থকাৰ অভিনয় কৰি পাৰ কৰি দিব পাৰে গোটেই জীৱন, সেইজনেই হ'ল মা। মানুহৰ মুখ বন্ধ কৰিব যোৱাতকৈ নিজৰ কাণ বন্ধ কৰি লোৱা, জীৱনটো সুন্দৰ হৈ যাব। ব্যৱসায় যিমান সৰুৱে থাকক, স্বাধীনতা আপোনাৰ হাতত। আৰু চাকৰি যিমান ডাঙৰেই নহওক কিয়, স্বাধীনতা আনৰ হাতত। নাযাবা বুলি কোৱাজনেই আগত গুচি যায়। মূৰ্খৰ লগত কেতিয়াও তৰ্ক কৰিব নাযাবা, আৰু মূৰ্খৰ লগত তৰ্ক কৰি সেইজনেই জিকিব পাৰিব যোনজন নেকি তাতকৈও বেছি মূৰ্খ। গাধক কেতিয়াও ভুল ধৰাই দিব নাযাবা, সি তোমাক বেয়া পাব, কাৰণ সি গাধ। এজন শিক্ষিত মানুহক যদি তুমি ভুলো ধৰাই দিয়া, তেওঁ তোমাক সমুদয় কৰিব। তৰ্কতকৈ নীৰৱতা ভাল, কাৰণ কাজিয়া তৰ্ক এইবোৰ কিছু সময়ৰ বাবেহে থাকে, কিন্তু মুখৰ শব্দটোৱে হয়তো কাৰোবাৰ হৃদয়ত আঘাত দিব পাৰে, আৰু সেই আঘাত শুকুৱাটো বহুত কঠিন হৈ পৰে। সেইজনৰ পৰা কোনোদিনো সময় নুখুজিবা, যোনজনে ব্যস্ত হোৱাৰ অজুহাত দেখুৱাই ফুৰে। সেইজনক কেতিয়াও মৰম দিব নাযাবা, যোনজনে আনৰ মৰমৰ বাবে পাগল হৈ থাকে। সেইজনক তুমি গুৰুত্ব দিব নাযাবা, যোনজনে তোমাক গুৰুত্বপূৰ্ণ বুলি নাভাবে। নিজৰ আপোন নিজেই হোৱা, আনে হয়তো আপোন বুলি নাভাবিব পাৰে। কাৰণ এইটো স্বাৰ্থপৰ দুনিয়া। ইয়াত বুকু ভৰ্তি মৰমতকৈ পকেট ভৰ্তি টকাৰ মূল্যহে বেছি। নিজক মাজে সময়ে আপডেট কৰি থাকিবা, নহ'লে স্বাৰ্থপৰ দুনিয়াই তোমাক ইউজ কৰি কৰি হেং কৰি দিব। কাৰণ এইটো স্বাৰ্থপৰ দুনিয়া বন্ধু। তোমাক যাতে কোনো ব্যৱহাৰ কৰিব নোৱাৰে সেই লক্ষ্যটো বেছিকৈ ৰাখিবা। জীৱনটো কেৱল তোমাৰ, ইয়াক বেলেগৰ হাতৰ পুতলা হ'ব নিদিবা। অকলে থাকিবলৈও আজিকালি ভয় নালাগে, ভয় লাগে এই স্বাৰ্থপৰ দুনিয়াৰ মানুহবোৰলৈ, যোনে মিছা সম্পৰ্কৰ মুখা পিন্ধি আপোন হোৱাৰ অভিনয় কৰে। এগৰাকী নাৰীৰ সৰ্বোচ্চ দামী গহনা হৈছে তেওঁৰ হাজবেণ্ড, কাৰণ এগৰাকী নাৰীক সন্মানেৰে ভালপোৱা দিব পাৰে কেৱল তেওঁৰ হাজবেণ্ডে। স্বামীতকৈ কেতিয়াও বয়ফ্ৰেণ্ড উত্তম হ'ব নোৱাৰে, পত্নীতকৈ কেতিয়াও গাৰ্লফ্ৰেণ্ড উত্তম হ'ব নোৱাৰে। কষ্টৰ আঘাত শুকাই যায়, কিন্তু কথাৰ আঘাত কেতিয়াও নুশুকায়। সেইবাবে কাৰোবাক কিবা এটা কোৱাৰ আগত ভাবি চিন্তি ক'ব লাগে। যাক তুমি ভাল বন্ধু বুলি ভাবিবা, সিয়ে তোমাৰ লগত প্ৰতাৰণা কৰিব। যাক সঁচাকৈ ভাল পাবলৈ আৰম্ভ কৰিবা, সিয়ে তোমাৰ লগত অৱহেলা কৰিব। আৰু যাক তুমি সকলোতকৈ বেছি বিশ্বাস কৰিবা, সিয়েই তোমাৰ বিশ্বাস ভাঙিব। আৰু এইটোৱে হৈছে বাস্তৱ সত্য কথা।